এনেকৈ নথবা সদায় ৰোলটো এনেকৈ থবা, নহ'লে এনেকৈ শুৱাই থবা। এনেকৈ চিটকৈ শুৱাই থোৱাটো অতি উত্তম। যদি এনেকৈ থ'বলৈ অসুবিধা পোৱা তেতিয়াহ'লে এনেকৈ থবা, কিন্তু এনেকৈ থ'ব নালাগে। এতিয়া কেলৈ নালাগে বা এনেকৈ বা এনেকৈ কিয় থ'ব লাগে মই সেইটো কৈছোঁ। সেইটো চোৱাটো আপোনালোকেও জানি লওক। তাৰমানে আমাৰ এই ছালখন যিখন তালি বুলিও কোৱা হয় এই ছাইডটো, এই ছালখন ফিটফিটীয়া টান আৰু পাতল। সেইকাৰণে যদি আমি ইয়াত এনেকৈ থওঁ আৰু এই খোলাটোৰ একদম সমান্তৰালে থাকে, সেইটো কাৰণে ৰোলটো এনেকৈ থ'লে ইয়াৰ ওজনটো তালিখনে পায়। আৰু দ্বিতীয় কথা, ইয়াত যদি কেনেবাকৈ পানীও লাগি যায় বা লেতেৰা জিজি আছে নহয়, ইয়াত যদি আমি তেনেকৈ থৈ পাওঁ, নাজানিলেহে আমি তেনেকৈ থওঁ, তেতিয়া এই চালখন অৰ্থাৎ ৰোলটো বেয়া হৈ থাকিব, ইয়াত বাদ দিব। সেইটো কাৰণে তেনেকৈ থোৱা নহয়। দ্বিতীয়তে এনেকৈ কেলৈ থোৱা হয়, এই ছালখন কিন্তু অকণমান ভিতৰলৈ আছে। প্ৰত্যেকৰ নিজৰ নিজৰ ৰোলত চোৱাচোন, হয়নে? এখনক কিবা বা কোমলি বুলি কয়, আৰু এইখন সাধাৰণতে অলপ ডাঠ থাকে আৰু কোমল। ইয়াত প্ৰয়োজন সাপেক্ষে আমি কেতিয়াবা পানী ব্যৱহাৰ কৰোঁ। জোৰটো যদি বেছি উঠি থাকে মাটি যদি পানী লগাওঁ, সেইটো কাৰণে ইয়াত জলীয় বাষ্প বা এইটো ঠাইত অলপ ভিজা হৈ তিতি আছে ন, ইয়াত যদি এনেকৈ কিছু সময় থওঁ তেতিয়া একো প্ৰব্লেম নহয়। সেইটো আমি তেনেকৈ থ'ব পাৰোঁ। বুজি পালে কথাটো? সেইটোৱে মেইন খুৱাই থোৱাটো এনেকৈ হ'ব। এতিয়া কালি আৰু কোমনি ফুলৰ আমাৰ বাদনৰ দিশ দুটা। আমি যি বাদন কৰোঁ ফুলৰ, এটা হৈছে নীতিবদ্ধ বাদন বা যিটো আমাৰ মাৰ্গীয় বাদন বুলি কয়, আৰু এটা হৈছে আমি লঘু বাদন, যিটো বিহুৰ যিটো চাইড, সেইটো দুটা দিশ। বিহুৰ দিশটো এটা, মাৰ্গীয় বাদন। মাৰ্গীয় বাদন মানে তোমালোকে গম পাইছা, ওজা বুলি শব্দ এটা শুনিছা। ওজা ব্যক্তিজনক কয়, ভুলটোক নকয় কিন্তু দেই। পূজা উপাধিটো পায় ব্যক্তিজনে পায়, ঢুলীয়াজনে পায়। যেনেকৈ আমি একদম ক্লাছ নাৰ্চাৰীৰ পৰা বা ক শ্ৰেণীৰ পৰা পঢ়ি গৈহে MA BA পাছ কৰিম, BA পাছ কৰিম, BSc মাষ্টাৰ ডিগ্ৰী ল'ম দিয়ে, হয়নে? ঠিক তেনেকৈ একদম এটা নিৰ্দিষ্ট মাধ্যমেদি গৈ উপাধিটো দিয়ে। বুজি পালা? দিশ দুইটা দিশত ঢোল লোৱা নিয়মটো বেলেগ হয়। এতিয়া প্ৰথম আমি নীতিবদ্ধ বাদনলৈ যাম। নীতিবদ্ধ বাদনত কি হয়, এই ৰছীডাল দেখিছানে?